চেনেল মোৰ চেনেললৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ কেঁচা অমিতাৰ এটি সালাডৰ ৰেচিপি লৈ আহিছোঁ। বহুতে হয়তো খাইছে আৰু বহুতে খোৱা নাই, আৰু যদি আপোনালোকে খোৱা নাই বা খাইছে তেনেহ'লে আজি মই যি ধৰণে বনাই দেখুৱাম এবাৰ তেনেকুৱা ধৰণে ট্ৰাই কৰিব। খাবলৈ বহুত বেছি টেষ্টি হয়, ইয়াম্মি ডেলিচিয়াছ, আৰু হেল্থৰ কাৰণে বহুত বেছি ভাল হয়, যিহেতু অমিতাত ফাইবাৰ লগতে বহুত নিউট্ৰিয়েণ্টছ পোৱা যায়। সেইটো কাৰণে এই স্বাস্থ্যৰ বাবে খুব উপকাৰী হয়। আৰু এইটো বেচিকেলি এটা থাই চালাড। আপোনালোকে এবাৰ এনেকুৱা ধৰণে ট্ৰাই কৰিব আৰু কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। যিসকলে নতুনকৈ মোৰ চেনেলটো ভিজিট কৰিছে আপোনালোকে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে ব'লক আৰু বেছি দেৰি নকৰি আমি ৰেচিপিৰ মাজলৈ যাওঁ। ইয়াৰ বাবে মই অমিতা ভালদৰে ধুই চাফা কৰি বাকলিটো গুচাই লৈছোঁ, আৰু তাৰপিছত ভিতৰৰ গুটিবোৰ আঁতৰাই এইদৰে ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। এতিয়া এখন সালাড মেকাৰ বা গ্ৰেটাৰৰ সহায়ত মই অমিতাৰ টুকুৰাকেইটা এইদৰে গ্ৰেট কৰি ল'ম। আমি নৰ্মেল সালাড যিদৰে বনাওঁ তেনেকুৱা ধৰণে আমি অমিতাখিনিও গ্ৰেট কৰি ল'ম। আৰু এইখিনি এনেকুৱা ধৰণৰ হৈছে, মই অলপ আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া মই গোটেইখিনি অমিতা এইদৰে চেকনিখনৰ সহায়ত চেকি ল'ম। এতিয়া আমাৰ অমিতাখিনি এইদৰে ৰেডি কৰি হৈ গ'ল। এনেকুৱা ধৰণৰ পাতল হ'ব লাগে। এতিয়া আহক আমি সালাডখিনি বনাওঁ। ইয়াৰ বাবে মই এটা বাউল লৈ লৈছোঁ আৰু গ্ৰেট কৰি লোৱা অমিতাখিনি এই বাউলটোত দি দিছোঁ। এতিয়া ইয়াত আমি বাকী সামগ্ৰীখিনিও দি দিম। মই কাটি ৰাখিছিলোঁ কেইটামান কেঁচা জলকীয়া, মই এইখিনি ইয়াতে দি দিছোঁ। আৰু এতিয়া মই ভাজি ৰখা বাদাম কেইটামানো ইয়াত দি দিছোঁ। বাকলিটো গুচাই ল'ব লাগিব বাদামখিনিৰ। এতিয়া ইয়াত প্ৰয়োজন অনুসৰি নিমখ দিছোঁ। সৰু চামুচেৰে প্ৰায় 3 চামুচ ইয়াতে নেমুৰ ৰস দিছোঁ। এতিয়া ইয়াত সৰু চামুচখনেৰে প্ৰায় 1 চামুচ মৌ দি দিছোঁ। মৌটো দিলে এই চালাডখনৰ টেষ্টটো আৰু বেছি ভাল হয়। যদি আপোনালোকে মৌটো দিব নিবিচাৰে তেনেহ'লে স্কিপ কৰিব। এতিয়া গোটেইখিনি ভালদৰে মিলাই দিছোঁ। এই চালাডখন খাবলৈ মিঠা, নিমখীয়া আৰু জ্বলা ধৰণৰ হয়, আৰু অকণমান টেঙা ফ্লেভাৰো আহে, যিহেতু ইয়াত আমি নেমু দিছোঁ। আৰু খাবলৈ বহুত বেছি ভাল লাগে। আপোনালোকে এবাৰ বনাই চাব। আৰু যদি কেঁচা ধনিয়া পাত থাকে তেনেহ'লে সেয়াও দিব পাৰে। আৰু যদি বেলেগ ফ্ৰুটছ, ধৰি লওক আপেল বা বেদনা, এনেকুৱা ধৰণৰ ফ্ৰুটছো আপোনালোকে দিব পাৰে। এয়া আমাৰ কেঁচা অমিতাৰ চালাডখিনি ৰেডি হৈ গ'ল। দেখিবলৈ বহুত ধুনীয়া হৈছে আৰু খাবলৈও বহুত বেছি ভাল হয়। যিসকলে ডায়েট কৰিছে বা ৱেইট লছ কৰিব বিচাৰে তেখেতসকলেও এয়া খাব পাৰে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।